Welcome to my YouTube channel, Iman Koilan. তো আজি আমি YouTube চেনেলনো কেনেকৈ খুব কম সময়ত মনিটাইজ কৰিব পাৰি সেই বিষয়ে কথা পাতিম। ইউটিউব চেনেলটো আপোনালোকে যিসকলে ইউটিউব চেনেল নতুনকৈ খুলিছে বা তেওঁলোকে নিশ্চয় জানে যে ইউটিউব চেনেল এটা মনিটাইজ হ'বলৈ আমাক 4000 ঘণ্টা ৱাটচ টাইম আৰু 1000 ছাবস্ক্ৰাইবাৰ প্ৰয়োজন। তো কেনেকৈনো আমি খুব কম সময়ৰ ভিতৰতে ছাবস্ক্ৰাইবাৰ আমি 1000 ছাবস্ক্ৰাইবাৰ কৰিব পাৰোঁ আৰু এই 4000 ঘণ্টাটো কৰিব পাৰোঁ। ইয়াৰ কিছুমান ছেটিং আছে, ছেটিংবিলাক আপোনালোকে অন কৰিব লাগিব আৰু ইউটিউব YT ষ্টুডিঅ' যিটো এপছ আছে সেই এপছটো আপোনালোকে ভালকৈ ইউজ কৰিব লাগিব। আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'লগৈ আপোনালোকে ভাল কণ্টেণ্ট আপলোড কৰিব লাগিব। আপোনালোকে প্ৰথম কথাটো হ'ল এনেকুৱা কণ্টেণ্ট আপলোড কৰিব লাগিব যাতে মানুহে সেইটোৰ প্ৰতি আকৰ্ষিত হয়। আৰু কণ্টেণ্ট যেনেকুৱাই নহওক লাগিলে, কিন্তু তাৰ থাম্বনেইলটো এনেকুৱা হ'ব লাগে যাতে আপোনাৰ থাম্বনেইলটো দেখি মানুহ আকৰ্ষণ হয়। থাম্বনেইলটো আহি আপোনাৰ যদি ভিডিঅ'টো বেয়াও হয়, তেওঁতো 10 মিনিটটো চাব। তেওঁতো 10 মিনিটৰ ভিডিঅ' এটাৰ পিছত ভিডিঅ' এটা আপুনি বুজিছে, তাৰপিছত 1 মিনিটটো চাব। গতিকে আপোনালোকে থাম্বনেইলটো যাতে খুব ভাল হয় সেইটোৰ প্ৰতি গুৰুত্ব দিব। আৰু কেতিয়াবা চাব এনেকুৱা কিছুমান ভিডিঅ' যিবিলাক আমি কোনো ধৰণৰ মানে খুব বেছি ভাল এডিটিং হোৱা নাই বা তেনেকুৱা কোনো কেমেৰা ইউজ কৰা নাই, এনেই এটা বনোৱা ভিডিঅ' এটাও কেতিয়াবা চাব যে বহুত বেছি ভিউজ আহি গৈছে। মোৰ এই কিছুমান পুৰণা ভিডিঅ' এনেকুৱা ভিডিঅ' যিটো ভিডিঅ' মই এনেই মানে কিবা কিবি বনোৱা ভিডিঅ' এটাও বহুত বেছি ভিউজ আহি গৈছে। গতিকে আপোনালোকে এইটো বস্তু বিশেষকৈ মন কৰিব, কণ্টেণ্টৰ ওপৰতো গুৰুত্ব দিবই, তাৰ উপৰি বিশেষকৈ মন কৰিব যাতে থাম্বনেইলটো যাতে খুব ধুনীয়া হয়। আৰু যেতিয়া টেক্সটবিলাক লগাব, টেক্সটবিলাক লগোৱাটো আপোনালোকে সদায় চাব যে টেক্সটবিলাক আমি খুব ভাল টেক্সট যাতে লগাওঁ। আৰু হেছটেগবিলাক সদায় এনেকুৱা হেছটেগ দিব যিটোৱে মানে আপোনাৰ ভিডিঅ'লৈ মানুহক টানিব, আপোনাৰ ৰিচটো বাঢ়িব। ঠিক তেনেকৈ আপুনি যেতিয়া শ্বৰ্টছবিলাক আপলোড দিব, শ্বৰ্টছবিলাক আপলোড দিওঁতেও শ্বৰ্টছবিলাক আপোনালোকে ডাইৰেক্ট ৰিলছত গৈ আপলোড নিদিব। আপোনালোকে যিটো প্লাছ আইকন গৈ পিনি আপোনালোকে ভিডিঅ' হিচাপে আপলোড দি দিব। আপলোড দিয়াৰ পাছত ইউটিউবে নিজে সেইটো আপুনি শ্বৰ্টছলৈ কনভাৰ্ট কৰি দিব। আৰু যেতিয়া ভিডিঅ'টো আপলোড কৰিব, আপোনালোকে সদায় ডাইৰেক্ট মানে পাব্লিছ কৰি নিদিব, আনলিষ্টেড কৰি থৈ দিব। আনলিষ্টেড কৰি লৈ যিহেতু প্ৰথম টাইমতে সেইটো ভিডিঅ'টো মানে ৰিচটো গুচি যায় যিমান মানুহলৈ যাব লাগে, তো সেইটো কাৰণে আপোনালোকে আনলিষ্টেড কৰি থ'ব। আনলিষ্টেড কৰি তাৰপিছত YT ষ্টুডিঅ'লৈ গৈ আপোনালোকে গোটেই বস্তুখিনি ধুনীয়াকৈ টেগ লগাব, ডেছক্ৰিপশ্যন দিব আৰু গোটেইখিনি কৰিব। ভাল এটা টাইটেল দিব আৰু ভাল এটা থাম্বনেইল লগাই লাহেকৈ আপোনালোকে চিডুল কৰি এটা টাইমত আপোনালোকে সেইটো পাব্লিছ কৰিব। তাৰপিছত এনেকুৱা কথাটো পাব্লিছ কৰাৰ সময়টো বেলেগ বেলেগ হ'ব লাগে। কাৰণ কেলৈ আমি ৰাতিপুৱা সময়ত সাধাৰণতে আমি যদি ৰাতিপুৱা 8টাৰ পৰা 10টামানৰ ভিতৰত সেইটো টাইমত আপলোড দিব লাগে। নতুবা আপুনি দিনৰ নহয়, আবেলি আপুনি 3টা-4টা তেনেকুৱাত আপলোড দিব পাৰে। নতুবা ৰাতি 7টাৰ পৰা 9টাৰ ভিতৰত তেনেকুৱা টাইমতে আপলোড দিলে আপোনালোকৰ ভিউজবিলাক আহিব। অন্য টাইমত আপলোড দিলে এনেকুৱা হয়, আপুনি যদি ৰাতি 12টা বজাত আপলোড দিছে, ৰাতি 12টা বজাততো বেছিভাগ মানুহ অনলাইন নাথাকে। গতিকে ভিডিঅ'টো যিসকলে যায় তেওঁলোকেও ভিডিঅ'বিলাক চোৱা নহয়। গতিকে এই কথাবিলাক মন কৰিলে আপোনালোকেও নিশ্চয় আপোনালোকৰ ইউটিউব চেনেলটো গ্ৰ' কৰিব পাৰিব। মই মোৰ এটা অন্য চেনেলৰ কেনেকৈনো ছেটিংবোৰ কৰিব পাৰি সেই বিষয়ে আপোনাক কিছু বস্তু মই এতিয়া মোবাইল স্ক্ৰীণত গৈ দেখাবলৈ চেষ্টা কৰিম। বলকচোন চিধাই আপোনালোকৰ মোবাইল স্ক্ৰীণলৈ লৈ যাওঁ। এতিয়া আপোনালোকে চাব দেই কেনেকৈ ভিডিঅ'বিলাক আপলোড কৰিব পাৰি। ভিডিঅ'বিলাক আপলোড কৰোঁতে আপোনালোকে সদায় মন কৰিব, আমি যেতিয়া শ্বৰ্টছ এটা দিম, ইয়াতে কিবা এটা আমি শ্বৰ্টছ আপলোড দিম। ধৰি লওক আমি এইটোকে দিছোঁ। পৰাপক্ষত বেলেগ চাউণ্ড নিদিয়াকৈ দিবলৈ চেষ্টা কৰিব। মই চাউণ্ডটো নিদিওঁ, এড চাউণ্ড আপোনালোকে কৰিব পাৰে, কিন্তু মই চাউণ্ড এড নকৰোঁ বৰ্তমান। নকৰাকৈ মই আপলোড কৰিম। ইয়াত কি কৰিম, আমি এনেকৈ এইটো ভিজিবিলিটিটো আনলিষ্টেড কৰি আপলোড কৰি দিম। এইটো আপলোড হৈ যাব।
এইটো আপলোড হোৱাৰ পাছত আমি কি কৰিম, আমি যাম YT ষ্টুডিঅ'লৈ। YT ষ্টুডিঅ'ত গৈ দেখিছেনে ছাবস্ক্ৰাইবাৰ 0, কিন্তু ভিউজ আহিছে 1700 মান ভিউজ এতিয়ালৈকে আহিছে, ছাবস্ক্ৰাইবাৰ কিন্তু 0। তেনেকুৱা নহয় যে আপোনাৰ ছাবস্ক্ৰাইবাৰ নাথাকিলে ভিউজ নাহিব। এই মানুহবিলাকে চাইছে ভিডিঅ'বিলাক, এইটো এতিয়া 1600 মানুহে চাইছে, কিন্তু ইয়াতে আপোনাৰ ছাবস্ক্ৰাইব কৰা নাই। এতিয়া আমি যে ভিডিঅ'টো আপলোড কৰিলোঁ, এই ভিডিঅ'টোত আমি এতিয়া কি কৰিম, এডিট কৰিম। এডিট কৰি প্ৰথম আমি ইয়াতে দিম কিবা এটা এট্ৰেক্টিভ নাম লিখিম। ইয়াতে আমি হেছটেগ ইউজ কৰিম। তাৰপৰা এই যিটো আমি টাইটেল ইউজ কৰিলোঁ, এই টাইটেলটো আমি ডেছক্ৰিপশ্যনতো লগাম, আৰু ইয়াত আমি যিমান পাৰোঁ হেছটেগ লগাম। এইটোত যাব আপোনালোকে, এইটো নো ইটছ নট মেড ফৰ কিডছ হৈ গ'ল। তাৰপাছত আহিলে আমি যদি প্লেলিষ্টত এড কৰিব বিচাৰোঁ প্লেলিষ্ট কৰিব পাৰোঁ, কিন্তু সেইটো ইমান প্ৰয়োজন নাই। তাৰপাছত আমি আহিলোঁ ইয়ালৈ টেগত কি লগাম, আমি এনেকৈ টেগ লগাব। টেগ যিটো দিব সেইটো লিখিব, লিখি কমা দি দিব। তেনেকৈ আমি ধৰি লওক ট্ৰেভেল থ্ৰু এনেকৈ দিব পাৰোঁ। মই জাষ্ট উদাহৰণটো দিছোঁ, তেনেকৈ আমি দিব পাৰোঁ। আৰু আমি ইয়াত কি কৰিলোঁ, আমি এইটো পিপল এণ্ড ব্লগছ নহয়, এইটো আমি এণ্টাৰটেইনমেণ্ট কৰি দিলোঁ। কমেণ্টছ অন কৰি দিলোঁ, গোটেইখিনি হৈ গ'ল। এতিয়া আনলিষ্টেডটো আমি কি কৰিলোঁ, শ্বেডিউল কৰি দিলোঁ। আজি 22 তাৰিখ, আজিৰ ডেটত আপোনাৰ 1 বজাত এইটো 1 বজাত এইটো শ্বেডিউল হৈ গ'ল। এতিয়া আমি ছেভ কৰি দিম। এতিয়া এই ভিডিঅ'টো আপোনাৰ আজিৰ দিনৰ 1 বজাত এই ভিডিঅ'টো পাব্লিছ হৈ যাব। যেতিয়া কি হয়, তেতিয়া আমাৰ ভিডিঅ'জবিলাকত ভিউজটো অহাৰ সম্ভাৱনাটো বেছি হৈ যায়, দেখিছেনে? গতিকে সাধাৰণ ছেটিংবিলাক কৰিব, আপোনালোকে এনালাইটিক্সটো চাব পাৰে। আকৌ আপোনাৰ ইয়াত চাবচোন, এইখিনি দিয়া আছে।